নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত এটি নতুন গভৰ্ণমেণ্ট স্কিমৰ বিষয়ে আলোচনা কৰিম, অৰ্থাৎ এটি নতুন গভৰ্ণমেণ্ট আঁচনিৰ কথা আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণমানো স্কিপ নকৰি সম্পূৰ্ণভাৱে ভিডিঅ'টো চাওক, তেতিয়াহ'লে আপোনাৰ বুজিব সহজ হ'ব। যিটো আঁচনিৰ জৰিয়তে মহিলাসকলে 25,000 টকা এককালীন সাহায্য পোৱাৰ উপৰিও মাহিলী 300 টকাকৈ নিজৰ বেংক একাউণ্টত সোমাব। আৰু যদি আপুনি আমাৰ চেনেললৈ নতুনকৈ ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে এনেকুৱা ধৰণৰ আপডেটসমূহ আপুনি পোনপটীয়াকৈ পাই থাকে। গতিকে বলক বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে এই আঁচনিৰ টকা লাভ কৰিবলৈ হ'লে এখন ফৰ্মৰ প্ৰয়োজন হ'ব, যিখন ফৰ্ম মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ। আপুনি ফৰ্মখন ডাউনলোড কৰি ল'ব। এই আঁচনিখনত উল্লেখ থকা মতে যিসকল মহিলা স্বামীহাৰা অৰ্থাৎ বিধৱা, সেইসকল মহিলাই এই আঁচনিৰ টকা লাভ কৰিবলৈ সমৰ্থ হ'ব। বন্ধুসকল, এই আঁচনিখনৰ মতে এই ফৰ্মখনত উল্লেখ থকা হিচাপত মই আপোনালোকক কিছু কথা কৈ দিছোঁ। ইয়াতে উল্লেখ আছে সকলোৰে সৈতে সকলোৰে বিকাশ। ইন্দিৰা মেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত 45 বছৰৰ অনুৰ্ধৰ স্বামীহীন মহিলাসকলক তেওঁলোকৰ পৰিয়ালৰ সহায়ৰ বাবে তৎকালীনভাৱে 25,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ লগতে তেনে মহিলাৰ বেংক একাউণ্টত প্ৰতি মাহে 300 টকাকৈ পোনপটীয়াভাৱে ধন জমা দিয়াৰ ব্যৱস্থা কৰা হ'ব। বন্ধুসকল, যদিও এই ফৰ্মখন ফিল আপ কৰিবলৈ হ'লে আপোনাৰ বিশেষ অসুবিধা নহয়, তথাপিতো মই এবাৰকে কৈ দিছোঁ। ইয়াতে 1 নম্বৰত আবেদনকাৰীৰ নাম, 2 নম্বৰত মৃত স্বামীৰ নাম, 3 নম্বৰত আবেদনকাৰীৰ জন্ম তাৰিখ, 4 নম্বৰত স্বামীৰ মৃত্যুৰ তাৰিখ, আৰু 3 নম্বৰত এটা কথা উল্লেখ আছে আবেদনকাৰীৰ জন্ম তাৰিখ, তাৰ চাইডতে আপোনাৰ বয়সটোও দিব লাগিব। 5 নম্বৰত আছে বৰ্গ শ্ৰেণী, অৰ্থাৎ আপুনি কি কাষ্টৰ হয়, ইয়াতে আপুনি যিটো হয় সেইটো দি দিব। 6 নম্বৰত ঠিকনা, অৰ্থাৎ আপোনাৰ এড্ৰেছটো সম্পূৰ্ণৰূপে ইয়াতে দি দিব। ইয়াতে ক নম্বৰত আছে ডিষ্ট্ৰিক্ট, খ নম্বৰত আছে আপোনাৰ ব্লক, ক নম্বৰত আছে আপোনাৰ পঞ্চায়ত, আৰু খ নম্বৰত আপুনি গাঁওখন দিব লাগিব। 9 নম্বৰত ৱাৰ্ড নাম্বাৰ, 6 নম্বৰত গৃহ নং অৰ্থাৎ হাউচ নাম্বাৰ, 7 নম্বৰত বেংকৰ বিৱৰণ, আপুনি বেংকৰ সম্পূৰ্ণ ডিটেইলছ ইয়াতে ফিল আপ কৰি দিব। 8 নম্বৰত পৰিচয় পত্ৰ, অৰ্থাৎ আপোনাৰ যিকোনো এখন আইডেণ্টি কাৰ্ড ইয়াতে দি দিলে হ'ব। ইয়াতে অপশ্যন আছে পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, এইসমূহ আপুনি ইয়াতে দি দিলে হ'ব। বন্ধুসকল, আপুনি 9 নম্বৰত আপোনাৰ মোবাইল নাম্বাৰ ইয়াতে ফিল আপ কৰি দিব লাগিব, আৰু লগতে আপোনাৰ ইয়াতে নিজৰ চহীটো বা আপোনাৰ বাওঁ হাতৰ বুঢ়া আঙুলিৰ ছাপটো ইয়াতে দিব লাগিব। এই আঁচনি লাভ কৰিবলৈ হ'লে কেইটামান চৰ্তাৱলী ইয়াতে দিয়া আছে। সেইকেইটা চৰ্তাৱলী হ'ল 1 নম্বৰত আছে প্ৰাৰ্থীগৰাকীয়ে নিজৰ স্বামী স্বৰ্গগামী হোৱাৰ পিছত দ্বিতীয় বিবাহত বহিব নালাগিব। 2 নম্বৰত আছে প্ৰাৰ্থীগৰাকীয়ে ৰাজ্য চৰকাৰৰ বা কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা কোনো আঁচনিৰ পেঞ্চনভোগী হ'ব নালাগিব। 3 নম্বৰত প্ৰাৰ্থীগৰাকী যিকোনো জীৱিকা উৎসৰ পৰা আয়কৰ পৰিশোধ কৰা হ'ব নালাগিব। 4 নম্বৰত প্ৰয়াত চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰাৰ্থীগৰাকী চৰকাৰী বিধি অনুযায়ী দৰমহা পোৱা হ'ব নালাগিব। গতিকে এইসমূহ চৰ্তাৱলীসমূহ আপুনি চাই পেলাই এই ফৰ্মখন ফিল আপ কৰি আপোনাৰ গাঁও পঞ্চায়তত এই ফৰ্মখন ছাবমিট কৰিব। আৰু যি আপুনি আপোনাৰ আইডেণ্টি কাৰ্ড এখনৰ নথি ইয়াতে আপুনি এটাচ কৰি আপুনি ছাবমিট কৰি দিব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গতিকে ধন্যবাদ। আকৌ লগ পাম মোৰ পুনৰ এটি ভিডিঅ'ত। জয় আই অসম।